নমস্কাৰ মই ৰিম্পী মহন্ত যেনেকৈ আপোনালোকে গম পায় মোৰ ৰেচিপিবোৰ চাই থাকে ঠিক তেনেকৈ আজি কিন্তু মই একো ৰেচিপি লৈ অহা নাই মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ যেহেতু আমাৰ ৰঙালী বিহু মোৰ তৰফৰ পৰা যাতে মই আপোনালোকক পোনপটীয়াকৈ শুভেচ্ছাটো জ্ঞাপন কৰিব পাৰোঁ তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ আৰু মোৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভকামনা আৰু যেহেতু আজি বিহুৰ দিনা ৰাতিপুৱাই উঠি পেলাই বৰ বেছি নহলেও অলপমান আয়োজন কৰিছিলোঁ ঘৰতেই যাতে আমি আমাৰ পৰিয়ালটোৱে ভালকৈ উদযাপন কৰিব পাৰোঁ তাৰ কাৰণে অকণমান চেষ্টা কৰিছিলোঁ মই অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ যেনেকৈ সকলোৱে চাগে খাইছে দৈ চিৰা দৈ গুড় এনেকৈ আয়োজন কৰিলোঁ ঘৰত গোটেইখিনিয়ে ৰাতিপুৱা উঠি আমি খালোঁ ভগৱানৰ ওচৰত সেৱা জনালোঁ তাৰপিছত এয়া পিঠা বনাইছিলোঁ একেবাৰে সৰু আয়োজন আৰু ঘিলা পিঠা বনালোঁ তিল পিঠা বনালোঁ সেয়াই বনাইছোঁ আৰু পৰিয়ালটোৱে খাইছোঁ তাৰপিছত ৰাতিপুৱা উঠি ডাঙৰজনক সেৱা জনালোঁ আৰু যেহেতু আমি সদায় ব্যস্ত হৈ থাকোঁ সদায় আমাৰ ব্যস্ততা থাকে কিন্তু এইকেইটা দিন আচলতে মই ভাবিছোঁ যে আমি অকণমান সময় পাইছোঁ নিজৰ পৰিয়ালটোক সময় দিবলৈ আৰু এটা সুযোগ পাইছোঁ সুবিধা পাইছোঁ যাতে এটা ধুনীয়া সময় আমি অতিবাহিত কৰিব পাৰোঁ নিজৰ ঘৰখনত নিজৰ পৰিয়ালটোক আৰু যেহেতু আমাৰ লকডাউন চলি আছে গতিকে লকডাউন কি কাৰণে হৈছে কিয় হৈছে সেইখিনি আকৌ মই ভাবিছোঁ যে আলোচনা কৰিবলগীয়া কথা নহয় কাৰণ সকলোৱে জানে কিন্তু ময়ো মোৰ ফালৰ পৰা আপোনালোকক এইটোৱে অনুৰোধ কৰিম প্লিজ ঘৰত থাকক আপুনি ঘৰত থাকি নিজকে সুৰক্ষিত কৰক লগতে আপোনাৰ পৰিয়ালটোক সুৰক্ষিত ৰাখক আৰু আপোনাৰ পৰিয়ালটো সুৰক্ষিত থাকিলেহে আপোনাৰ সমাজখনো সুৰক্ষিত হৈ থাকিব গতিকে গোটেই লকডাউনৰ আচলতে সময় চোৱা মই ভাবিছোঁ মই অলপ সময় পাইছোঁ আপোনালোকক যিহেতু মই খুব ব্যস্ত থাকোঁ আপোনালোকো ব্যস্ত থাকে ময়ো ব্যস্ত থাকোঁ মোৰ ক্লাছেছ থাকে আচলতে সদায় মানডে টু ফ্ৰাইডে ছেটাৰডে টু ছানডে সদায় ক্লাছেছ থাকে প্ৰাইভেট ক্লাছেছ গ্ৰুপ ক্লাছেছ গতিকে ইমান ব্যস্ততাৰ মাজত মই ইমান সময় দিব নোৱাৰোঁ ইমান সময়খিনি নাপাওঁগৈ যে মই ভিডিঅ' কৰোঁ গতিকে এইকেইটা দিন মই অকণমান সময় পাইছোঁ যাতে মই ইউটিউবত অকণমান সময় দিব পাৰোঁ আৰু সেইকাৰণে এই ইউটিউব চেনেলটো খোলা আছিলে কিন্তু মই ৰেচিপি কেতিয়াও দিবলৈ সুযোগেই পোৱা নাছিলোঁ কিন্তু এইকেইটা দিনত মই সেই সুবিধাটো পাইছোঁ যিহেতু মই কুকিং কৰি বেকিং কৰি খুব ভাল পাওঁ খুব এনজয় কৰোঁ আচলতে গতিকে এই সময়ছোৱাতে মই যিমান পাৰিছোঁ আপোনালোকক মোৰ কিছুমান সৰু সৰু ৰেচিপি দিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ ৰেছপন্স চাই পেলাই মোৰ খুব ভাল লাগিছে যে আপোনালোকে ইমান ভাল পাইছে ইমান ধুনীয়া সকলোৰে ৰেছপন্স খুব ভাল পাইছোঁ সেইকাৰণে আকৌ কৰিবলৈ অনুপ্ৰেৰণা আহে আচলতে ইয়াৰ পৰাই গতিকে মই যিমান পাৰোঁ চেষ্টা কৰিম দিবলৈ এইকেইটা দিনত আৰু পিছলৈকো দিবলৈ মই চেষ্টা কৰিম কিন্তু এইকেইটা দিনত খুব ধুনীয়াকৈ সময় পাইছোঁ আৰু আশা কৰিছোঁ মোৰ এই সৰু সৰু টিপছবোৰে সৰু সৰু ৰেচিপিবিলাকে আপোনালোককো সহায় কৰিব আৰু আপোনালোকে যদি নিজাকেও কিবা আৰু জানিব বিচাৰিছে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব পাৰে বা মেছেজ কৰিব পাৰে যদি শিকিব খুজিছে আৰু যিহেতু লকডাউন চলি আছে গতিকে মই অনলাইন ক্লাছেছৰো ব্যৱস্থা কৰিছোঁ গতিকে ঘৰৰ পৰাই থাকি এইকেইটা দিন এনেই অবাবত যোৱাতকৈ আপোনালোকে কিবা এটা নিজকে সময় দিয়ক নিজকে কিবা এটা চেলেঞ্জ লওক যে মই এইখিনি বস্তু শিকিম বা মই এইখিনি বস্তু এইকেইটা দিনত মই কৰিম এইকেইটা কাম ঘৰৰ কাম হ'লেও আপুনি কৰিব পাৰে যেনেকৈ মই এই এটা সৰু উদাহৰণ দিছোঁ যে মই এই ৰুমটো আজি একদম সলাই দিম চাফা কৰিম তেনেকুৱা ধৰণৰ সৰু সৰু কিবাৰ পৰা আৰম্ভ কৰি আপুনি বহুত কিবা কিবি কৰিব পাৰে অকণমান ষ্টাডিও কৰিব পাৰে বুকছ পঢ়িব পাৰে বেলেগ বেলেগ কিতাপ পঢ়িব পাৰে গতিকে যদি কিবা জানিব বিচাৰিছে আৰু ঠিক তেনেকৈ এই লকডাউনৰ সময়তে ঘৰতেই থাকি আপুনি কেনেকৈ শিকিব পাৰিব ক্লাছেছসমূহ জইন কৰিব পাৰে তাকো যদি জানিবলৈ মন যায় তেতিয়াহ'লে মোৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু আজি ইমান বেছি প্ৰফেশ্যনেল ৱেলৈ নাযাওঁ যিহেতু বিহুৰ সময় গতিকে মই ভাবিছোঁ আজি সকলোৱে উদযাপন কৰিছে বিহু আৰু ঘৰতেই থাকি কৰক নিজৰ সামৰ্থ্য অনুসৰি কৰক যোনে যেনেকৈ পাৰে তেনেকৈ কৰক আৰু যিহেতু বজাৰ সমাৰ বৰ্তমান বন্ধ হৈ আছে ইমান সুবিধা নাই আমাৰ তাত বহুত বেছি বজাৰ কৰি বা কিবা কিবি আয়োজন কৰিবৰ কাৰণে ঘৰতে সকলোৱে যেনেকৈ পাৰে সেনেকৈ আয়োজন কৰক এয়া দেখিছে মই মাত্ৰ দুবিধ পিঠা যেনে তেনে বনাইছোঁ আৰু চিৰা দৈ খাই মই খুব ভাল পাওঁ আৰু সেইখিনি ব্যৱস্থা কিবাকৈ কৰিছোঁ খাইছোঁ আৰু ভাল লাগিছে কিন্তু আপোনালোকেও যেনেকৈ যোনে পাৰে তেনেকৈ উদযাপন কৰক আৰু বেছি দীঘলীয়া নকৰোঁ এই ভিডিঅ'টো মই পুনৰ আকৌ আহিম আপোনালোকৰ ওচৰলৈ এনেকৈ আকৌ আৰু কিন্তু নতুন ৰেচিপি লৈও আহিম কিন্তু আজি পুনৰবাৰ আকৌ ভিডিঅ'টো শেষ হোৱাৰ সময়ত
মোৰ ফালৰ পৰা আপোনালোকক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো ৰঙালী বিহুত ৰঙালী বিহুৰ আনন্দই সকলোৰে জীৱনলৈ ৰং কঢ়িয়াই আনক হেয়াই মোৰ শুভকামনা নমস্কাৰ